এইটো হেই তাকেতো ললে এইকেইটা এতিয়া মানে সিট কভাৰটো ফাটি গৈছে বেছি। হেল্ল' গাইজ, গুড মৰ্ণিং, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আৰু এটা নতুন ভিডিঅ'লৈ। গাইজ, আজি মই ঘৰতে থাকিম কাৰণ মানে আজি মই ডিউটি নাযাওঁ। আজি মানে মোৰ ই ৰিক্সা এখন আছে, সেইটো বনাব লাগে মানে। চ' সেইকাৰণে আজি এবচেণ্ট কৰিলোঁ ডিউটি। অনুপমে যাব, মই নাযাওঁ মানে, কাৰণ মেকানিকটোৱে মোক ফোন কৰি কৈছে যে মই আহিম দাদা, কিন্তু আপুনি থাকিলে বেছি ভাল হয়। চ' সেইকাৰণে আজিৰ দিনটো মই এবচেণ্ট মাৰিলোঁ। সেইকাৰণে ভাবিছোঁ কি মই ফটাফট ৰেডি হৈ লওঁ। আৰু মোৰ কাষত আছে মোৰ ল'ৰা, ই বৰ্তমান ষ্টাডি কৰি আছে, মানে ইয়াৰো ইউনিট টেষ্ট চলি আছে না। চ' সেইকাৰণে অলপ আৰ্লি মৰ্ণিং উঠি কিনি পঢ়ি আছে বাৰু এতিয়ালৈকে। সেয়ে অলপ দেৰি পাছত ই আহিব, অহাৰ পিছত বাকী প্ৰচেছটো চলাম, আপোনালোকে চাই থাকিব। গাইজ, একবাৰ পিছফালৰ পৰা আহোঁ, কাৰণ সেইদিনা যে মই ৰুইছিলোঁ জলকীয়া পুলি আৰু বেঙেনা পুলিবিলাক কেনেকুৱা হৈছে চাওঁ। এইবিলাক চাওক, দেখিছে না গাইজ, ডাঙৰ হৈছেগৈ, মানে জীয়াইছে আৰু। খালি আমাৰ ইয়াত বান্দৰ বহুত আহে, আজি পুৱাও বহুত বান্দৰ আহিছিল। মই চিন্তা এটাই কৰোঁ যাতে বান্দৰে আহি এইবিলাক ভাঙি নেপেলাই, যাতে মানে উৎপাত বহুত না তাহাঁতৰ। আৰু কিছুমানৰ আমাৰ আশে পাশে থকা ঘৰৰ মানে মুৰ্গী পোহে না, মুৰ্গীবিলাকো আহি কিনি মানে এইবিলাক দেখিছে না, ইয়াত মই এই জাবৰবিলাক মানে গুৰিত উঠাই দিওঁ, কিন্তু তাহাঁতি আহি কি কৰে, খুচৰি আকৌ মানে ছাইডত আনে। ত' সেইকাৰণে কিমান খেদাম। আৰু বাউণ্ডেৰী ৱালবিলাক মানে বাউণ্ডেৰী নহয়, এইটো টিঙেদি বেৰ গাঁঠি থোৱা, সেই ফাকে দি সোমাই আহে। এতিয়া কিমান খেদাই থাকিব কওক। চ' সেইকাৰণে এৰি দিলোঁ আৰু এতিয়া এনেকৈ। তো পিছত যদি বাৰু মই জেওৰা গাঁঠি দিম ভালকৈ। চ' এতিয়ালৈকে এনেকুৱা থাকক, যদি ডাঙৰ হৈ যায় তো ভাল। লাহে লাহে এতিয়া মই গা ধুবলৈ কাৰণে মানে পানীটো গৰম কৰি ল'লোঁ। এইটো চাওক, কাৰণ ঠাণ্ডা পানী গা ধুব নোৱাৰি, বহুত ঠাণ্ডা। সেইটো কাৰণে পানীটো গৰম কৰিলোঁ। মানে সদায় গৰম পানী নোধোঁ দিয়কচোন। আজি মানে মোক অলপ বেছি ঠাণ্ডা ফিল হৈছে, সেইটো কাৰণে মই আজি পানীটো গৰম কৰি ল'লোঁ। সেইটো চাওক, তো ফটাফট গাটো ধুলোঁ। তাৰপাছত মেকানিকটোকো মানে আনিব যাব লাগে। ই মানে তাৰ ঘৰত বৰ্তমান ৰেডি হৈ আছে। তাৰপিছত মোক কৈছে যে দাদা, যদি বেয়া নাপায় যদি আপুনি মোক এবাৰ ল'বলৈ আহিব। মই কৈছোঁ ঠিক আছে, তুমি ফোন কৰিবা, মই গুচি আহিম বুলি। চ' গাইজ, মই গা পা ধুই ৰেডি হৈ লওঁ, তাৰপিছত তাক ল'ব যাওঁতে লগ কৰিম। বাই গাইজ। আমাৰ মিনুটো চাওক, মানে মিনু মানে মেকুৰীটো চাব দেই, ক'ত আছে মিনু। এই ফটো উঠিলোঁ, বিন্দাছ আছে, ইমান বঢ়িয়াকৈ। মিনু পুৰা ৰ'দত বহি আছে বঢ়িয়াকৈ, খাই বৈ আৰাম কৰি আছে। গাইজ, এটা আছে ইয়াত মাইনক্ৰাফ্ট খেলি আছে। দুইজনে এইফালে আছে, কিবা ফুটবল নে কিবা খেলি আছে। এতিয়া এই মাইনক্ৰাফ্টত ব্যস্ত। কি খেলি ভাল পায়, চব বক্স হৈ থাকে, এই চব খেলি সিহঁতৰ কি বা ইণ্টাৰেষ্ট লাগে, বুজিব নোৱাৰোঁ। কি इंटरेस्ट खेली इसको खेलने मजा आता है क्या? यप। बाप रे। দুজনে কি খেলি আছে চাম ৰ'ব। চ' গাইজ, মই গা পা ধুই ৰেডি হ'লোঁ, কিন্তু তাত এটা বেড নিউজ আছে। মানে যিটো মেকানিক ল'ৰাই মোক ফোন কৰি ক'লে যে দাদা, মই আজিতো আহিব নোৱাৰিম দিয়ক, আপোনাৰ তাৰ কিবা কাম ওলালে বোলে। চ' দেওবাৰে আপোনাৰতো চিয়ৰ আহি বনাই দিম বুলি ক'লে। আৰু ই কৈছে যে, মোক সুধিছে যে দাদা, আপোনাৰ গাড়ীটোৰ প্ৰব্লেমটো কি হৈছে। তাৰপিছত মই ক'লোঁ যে এনেকুৱা কথা, মানে ৰানিং অৱস্থাতে ই ৰিক্সাটো বন্ধ হৈ গ'ল। তাৰপিছত গোটেই ডিটেইলছটো কোৱাৰ পিছত মানে কি কৈছে যে দাদা, আপোনাৰতো মটৰটো যাব পাৰে, এইটো যিটো মই স্ক্ৰীণত দেখুৱাইছোঁ, এই বস্তুটো এইটো মানে বেয়া হ'ব পাৰে। তথাপি যি কি নহওক, মই দেওবাৰ মানে আহি কিনি চাই দিম বুলি কৈছে, চিয়ৰ আহিম বুলি কৈছে। চ' এইটোৱে মোৰ ই ৰিক্সাখন আজি মানে বেয়া হৈ থকা কেইদিনমান হৈছে। এইটো
এইটো তাকেতো এইকেইটা এতিয়া মানে চিট কভাৰটো ফাটি গৈছে, বেছি ফটা নাই দিয়কচোন, অলপমান ফাটিছে। এইটো চিলাব লাগিব, মানে নতুন কভাৰ লগাম বাৰু মানে চিট কভাৰটো। চ' সেয়ে ভাবি আছোঁ আজি অহাহেঁতেন ভাল আছিল, আজিৰ কাৰণ মই মানে কামত নগ'লোঁ, ডিউটিত নগ'লোঁ ই আহিব বুলি। তথাপিও ইও মেকানিক না, এতিয়া ইয়াৰো সম্ভৱ আগৰ পৰা কিবা কিবি লোৱা থাকে কিজানি অৰ্ডাৰ, চ' সেইকাৰণে আজি আহিব নোৱাৰিম। দেওবাৰলৈকে ৰখিব লাগিব, তাৰপিছত বনাম। সেয়ে আৰু চাওঁ কেইদিনমান ৱেইট কৰোঁ। গাইজ মই বৰ্তমান মোৰ ল'ৰাৰ লগত বহি আছোঁ, মানে ইয়াৰ ইউনিট টেষ্ট চলি আছে। চ' ইয়াৰ লগত নবহিলেই নহয়, মানে অলপ ভালকৈ যদি পঢ়ি যায় তেতিয়া এক্সাম হ'লেও অলপ ভালকৈ লিখিব পাৰিব। ইয়াত পঢ়ি আছে, মানে মই ইয়াৰ কুৱেশ্যনবোৰ সুধি দি আছোঁ আৰু ই খালি এনচাৰটো লিখিব। মানে ইয়াত টেষ্ট কৰি আছোঁ মই ইয়াতে কিমান পাৰিছে। চ' গাইজ আৰু এটা কথা, যে ডেইলি ব্লগ বনাই যে লাইফষ্টাইল হওক যিয়েই নহওক, ব্লগ যিটো বনাই মানে সহজ কথা নহয় গাইজ। আপুনি কি টপিকত বনাব আজি, মানে কেনেকৈ ক'ত শ্বুট কৰিব, কোনটো এংগেলত কৰিব, প্লাছ টপিকটো লাগিব না, যে ভিডিঅ'টো মোবাইলটো ধৰি কিনি খালি যিকোনো শ্বুট কৰি গ'লে নহ'ব। সেইটো কাৰণে টপিকটো চিন্তা কৰিব লাগিব ৰাতিপুৱা শুই উঠি। তেনেকুৱা নহয় গাইজ, কাৰণ মই নিজে এতিয়া বৰ্তমান কৰিছোঁ, মই নিজে গম পাইছোঁ বহুত টাফ। মানে আপুনি টপিক বিচাৰিব লাগিব, কি টপিকত বনাওঁ আজি ব্লগটো, ভিডিঅ'টো কেনেকৈ শ্বুট কৰোঁ। আৰু নতুন নতুন সম্ভৱ যি কি নহওক, যিমান লাজ নকৰোঁ বুলি ক'লোঁ, নতুনত অলপ হ'লেও লাজ লাগে, এই লাজটো নিজে এৰাব লাগিব দিয়কচোন। তথাপিও ব্লগিং কৰাটো এটা টাফ কাম, মানে আপুনি টপিক বিচৰাটোৱে চবতকৈ হৈছে মেইন। আপুনি বহি থাকোঁতেও চিন্তাত মগজত আহি থাকে কোনটো টপিকত ভিডিঅ' বনালে ভাল হ'ব। চ' সেয়ে ডেইলি ব্লগিং কৰাটো সহজ কাম নহয়, তথাপিও চেষ্টা কৰোঁ, চাওঁচোন কি হয়, ৰিজাল্টটো কি ওলায়, কৰিলেহে গম পোৱা যাব ৰিজাল্ট কি ওলাব। চ' গাইজ যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু চেনেলটো যদি নতুন আহিছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহিছোঁ আৰু এটা অন্য ভিডিঅ'ত লগ পাম, বাই।